নমস্কাৰ বন্ধুসকল, আজি মই যাবলৈ ওলাইছোঁ আঠখেলীয়া বনামঘৰলৈ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা ওলাই আহিছোঁ। মোৰ লগত মোৰ লগৰ 4জনমান যাব। তো আমি সব একেলগে এই যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক এই ভিডিঅ'টো। লগৰকেইটা আহি পোৱা নাই, তো লগৰকেইটা অহালৈকে ৰৈ আছোঁ। আহি পালে সিহঁতি, এতিয়া আমি যাবলৈ ওলাইছোঁ। গাড়ীখনক অলপ হাৱা পানী অলপ খুৱাই লওঁ। যোৰহাট টাউন হৈ নোৱালী ৰাস্তাত যাবলৈ লৈছোঁ। ৰাস্তাৰে যাব পাৰি, গড়আলি আৰু নোৱালী ৰাস্তাটো অলপ চমু, সেইটো ৰাস্তাৰে গৈ আছোঁ। 10-12 কিলোমিটাৰমান আহি তিতাবৰ তিনিআলি পালোহি। ৰাইট চাইডেদি গৈ বৰহোলা তিনিআলি যাব লাগে। সেইকাৰণে বৰহোলা তিনিআলিত এটা ঠাণ্ডা খাই ল'লোঁ। ৰাস্তাৰে 8-10 কিলোমিটাৰ আহি ৰাইট চাইডত থকা আঠখেলীয়া নামঘৰৰ গেটেৰে সোমাই গৈ আছোঁ। ফাইনেলি উপস্থিত হ'লোহি আঠখেলীয়া বৰনামঘৰত। আজি বহুত মানুহ হৈছে ইয়াত। আঠখেলীয়া নামঘৰ সেয়া চাকি দিয়া ঠাই। লগতে আপোনালোকক নামঘৰৰ ভিউটো দেখাই দিছোঁ, চাই লওক। পৰিৱেশ এটা আছে ইয়াত, ভাল লাগিছে আহি। নামঘৰৰ চাইডতে এটা পুখুৰী আছে, তাত বহুত ডাঙৰ মাছ আৰু কাছ আছে। সঁচা কিন্তু দেই, পৰিৱেশটো বহুত ধুনীয়া ইয়াৰ। প্ৰসাদ লৈ ল'লোঁ, নামঘৰৰ প্ৰসাদ, আৰু অলপ দেৰি বহিম আৰু ঘৰলৈ যাম। আৰু এঘণ্টামান ৰেষ্ট ল'লোঁ আৰু ঘৰলৈ যাবলৈ বুলি ওলালোঁ।